তপালি থাকিবি কিমান দূৰে দূৰে চাই কচোন দূৰে দূৰে চাই আজি নবুক লৈ আনুবই ভাবি থাকি লাভ নাই মানুহে কি কব যি হৈ যায় ভালেই হ'ব ঐ মানুহে কি কব যি হৈ যায় ভালেই হ'ব কাকল ৰাখিলে গছত বান্দৰ আহি খাব ঐ নহ'লে বাৰাতি আহি পাতুলি। নমস্কাৰ ফ্ৰেণ্ডসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। নিশ্চয় টাইটেল আৰু থাম্বনেইল লিখি অনুমান কৰিব পাৰিছে আজি ভিডিঅ'টো কি হ'বলৈ গৈ আছে। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ভিকু কাশ্যপৰ এটা নতুন মিউজিক ভিডিঅ' আহি আছে। মিউজিক ভিডিঅ'টোত কোনে কোনে অভিনয় কৰিছে, লগতে আপোনালোকে কেতিয়ালৈ চাবলৈ পাব আৰু কোনটো যে শুভ মুক্তি দিব, এই সকলো কথা জনাই যাম। তাৰ বাবে আজি আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে উপভোগ কৰি যাব। সেইসকল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ভিকু কাশ্যপৰ আহিবলগীয়া মিউজিক ভিডিঅ'টোৰ নাম আছিল মানুহে কি ক'ব। ভিডিঅ' কাম কৰি আছে শচীন বৰাই আৰু গানটো লিখিছিল সুনীল গগৈয়ে, মিউজিক কৰিছিল পুলক নাথে, মিক্স মাষ্টাৰ দিগন্ত বৰদলৈ। লগতে মিউজিক ভিডিঅ'টোত অসমৰ কেইবাগৰাকীও জনপ্ৰিয় অভিনেতা অভিনেত্ৰী দেখিবলৈ পাব। প্ৰিয়ম পল্লৱী, ৰজ বৰদলৈ, পাখি ৰাজবংশী, চবিশ ৰাজখোৱা, ভিকু কাশ্যপ আৰু অসমৰ জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰা গীতাৱলী ৰাজকুমাৰীকো দেখিবলৈ পোৱা যাব। লগতে আৰু কেইবাগৰাকীও অসমীয়া ধাৰাবাহিকত অভিনয় কৰা অভিনেতা অভিনেত্ৰী দেখিব। মই তাত অকণ শ্বুটিঙৰ দৃশ্য আছে আপোনালোকক দেখুৱাই দিছোঁ, লগতে গানটো দুটা লাইনো শুনাই দিছোঁ। এগৰাকী অকলশৰীয়া নাৰীক দুখী সজাবলৈ উঠি পৰি লগা যি মানসিকতা আৰু যি হাবিয়াস আপোনালোক, সেই মানসিকতা আৰু হাবিয়াসৰ বাবে এদিন আপোনালোক সকলো জেললৈ যাবলগীয়া হ'ব। ৰাইজ কিনো কেৱল এটা কথাই বিশ্বাস কৰোঁ, মৰা মানুহক গাখীৰ দি লাভ নাই। আচলতে জীয়াই থাকোঁতে মানুহে মানুহক পানী এগিলাচ দিয়াৰ ব্যৱস্থা কৰিব লাগে। যিবোৰ নিয়মে মানুহক মানুহ কৰি ৰখা নাই, সেই নিয়মক মোহাৰি দিয়াৰ দায়িত্ব মানুহৰে। আশা কৰিছোঁ আপোনালোকে আমাক উৎসাহ লৈ থাকিবলৈ। 7 Action! ৰখি আছো, চাই আছো। লোক দুটাক লোক। Cut it. সেইবোৰ গানটো দুটা লাইন শুনিয়ে গম পাইছে চাগে মিউজিক ভিডিঅ'টো কেনেকুৱা হ'বলৈ গৈ আছে। মই জনামতে আপোনালোকৰ মাজলৈ মিউজিক ভিডিঅ'টো আহি আছে অহা 10 মে' তাৰিখে। গতিকে আজি এই সৰু আপডেটটো শুনি কেনেকুৱা পালে মোক নিশ্চয় কমেণ্ট এটা কৰি জনাওক। যদি ভাল লাগে ভিডিঅ'টোত লাইক এটা কৰি দিয়ক, এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু আহিবলগীয়া ভিডিঅ' পাবৰ বাবে কাষত থকা বেল আইকনটো অল কৰি থওক। আজিলৈ ইমানেই আছিল। থেংক ইউ। জয় আই অসম।